আমি BTCৰ 6টা সমষ্টি আছে, 6টাতে আমাৰ ফাইট হ'ব আৰু আমি একেবাৰে কম হ'লেও 4খন আসন পাম বুলি আমি আশা কৰিছোঁ। আৰু ঠিক তেনেকৈ নন BTCত আমাৰ যিকেইখন আসন আছে তাত নিশ্চিতভাৱে ভাল ফাইট হ'ব। এতিয়া আমাৰ JSP কেণ্ডিডেট থকাৰ লগে লগে, নৱজিৎ চৰণীয়া থকাৰ লগে লগে BJP হাৰাটো চিয়ৰ হৈ গ'ল। এতিয়া আমি EPPLক কেনেকৈ হাৰাব পাৰি তাৰ পলিচিত আছোঁ। মই ভাবোঁ আমি আৰু 4-5 দিন যোৱাৰ পিছত আমাৰ প্ৰচাৰ যেতিয়া হেৰি হ'ব, তেতিয়া আপোনালোকে গম পাব তাত প্ৰমোদ বৰা হাৰিব। কাৰণ প্ৰমোদ বৰাৰ কেইটামান কণ্ডিশ্যন আছে। প্ৰমোদ বৰাক ৰাইজে ঠাট্টা কৰিছে, তেওঁ মাত্ৰ VCDC চেয়াৰমেন হ'বলৈ বাকী আছে। তেওঁ MP হ'ল, তেওঁ MCLA হৈ আছে, তেওঁ আকৌ MLA ইলেকশ্যন খেলিব আহিছে। বৰ বেয়া কথা হৈছে, তেওঁ যিহেতু তেওঁ বিলং কৰিয়ে আছে, তেওঁৰ সমৰ্থকবিলাকো মানে আচলতে কনফিউজ হৈছে। তেওঁলোকৰ এটা ভুল মেছেজ গৈছে যে যদি তেওঁকে অকলে গোটেইখিনি লাগে, বহুতে কৈছে তেওঁৰ পত্নীক উঠাই দিয়া কথা আছিল, কিন্তু হয়তো মুখলজ্জাত বা এনেকুৱা বিভিন্ন কাৰণত তেওঁ দিব নোৱাৰিলে। গতিকে মই ভাবোঁ যে প্ৰমোদ বড়োৰ হয় উচ্চাকাংক্ষা থকাটো উচিত। তেওঁ MP হোৱাৰ পিছত তেওঁ হয়তো সপোন দেখিছে যে মই মিনিষ্টাৰ বা চিফ মিনিষ্টাৰ হয়তো, কাৰণ জানে যে ট্ৰাইবেল সমষ্টি 17টা আছে বা ট্ৰাইবেল প্ৰায় 30টা চিটত ট্ৰাইবেলবিলাকে এটা নিৰ্ণায়ক ভূমিকা লয়। গতিকে যিহেতু ট্ৰাইবেলৰ পৰা 30টা সমষ্টিত জিকাৰ যোনেই নহওক, প্ৰমোদে হওক, হাগ্ৰামাই হওক বা BJPয়ে জিকিব, তেওঁলোকে ভাবিছে যোৱাবাৰ তেওঁলোকে যিটো ভুল কৰিছিল যে ট্ৰাইবেল চিফ মিনিষ্টাৰ নালাগে, এইবাৰ হয়তো তেওঁলোকে তেনেকুৱা চিফ মিনিষ্টাৰ বনোৱাৰ কাৰণে তেওঁলোকে লাগি আছে আৰু মন্ত্ৰী ফাইটটোতো আছে।